আকৌ ঘৰত আহিছে। ঘৰত মানে দুৰ্গা পূজা, সমাগত শাৰদীয় দুৰ্গোৎসৱক আদৰিবলৈ ৰাজ্যবাসী সাজু। সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলীসমূহ। পিছ পৰি ৰোৱা নাই বঙাইগাঁওবাসীও। দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ বজাৰসমূহত ভিৰ। সকলোৱে বছৰৰ দুৰ্গা পূজা চাবৰ কাৰণে নিজৰ মন পচন্দৰ এযোৰ কাপোৰ বিচাৰি শ্বপিং মলসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে পূজাক লৈ ব্যস্ত। পিছ পৰি ৰোৱা নাই মৃন্ময় শিল্পীসকলো। দিনে নিশাই কাম কৰি গৈছে শিল্পীসকলে। মৃন্ময় শিল্পীসকলৰ হাতত প্ৰাণ পাই উঠিছে প্ৰতিমাসমূহ। চাওঁ আহক বঙাইগাঁৱৰ পৰা এক বিশেষ প্ৰতিবেদন। দাদা, আপুনি যে এই মূৰ্তিবিলাক বনাইছে, কিহেৰে বনাইছে? খেৰেৰে বনাইছে। আৰু আপোনাৰ এই যিবিলাক মূৰ্তি বনাইছে আৰু এই মূৰ্তিবিলাক কিমান মান খৰচ হৈছে গোটেইখিনি? খৰচ বহুত হৈছে এইবাৰ, মানে এইবাৰ কাৰিকৰ পোৱা নাই। হয়, কাৰিকৰ আনি মই বনাইছোঁ, লগত মই আছিলোঁ। এটা দুৰ্গাত মিনিমাম 8,000 10,000 টকা কৰি খৰচা হৈ গৈছে মোৰ কমপ্লিট। আচ্ছা দাদা, এই আপোনাৰ কিমান বছৰৰ পৰা এই মূৰ্তি বনাই আপুনি? মোৰ দেউতা আগৰ পৰা আছিল 51ৰ। তাৰপিছত মই মানে জন্ম লোৱাৰ পিছত তাৰপিছত মই এই কামটো কৰি আছো। এই কামটো আপুনি কৰি আছে? দেউতাৰ কামটো মই মানে ধৰি ৰাখিছো। ক'ত ক'ত যাব আপোনাৰ এই মূৰ্তিবিলাক? মোৰ মূৰ্তিবিলাক আপোনাৰ ভূটানত যাব, দাঁতগিৰিত যাব, আৰু ৰুণিখাটা যাব, পঞ্চপুৰৰ আছে পঞ্চপুৰত যাব, সেইবিলাকত যাব। মোৰ ইয়াত বঙাইগাঁৱত নাই। বঙাইগাঁৱতে অনলি ফৰ ৰিজাৰ্ভ থানা আৰু মহিলা সমিতিৰ আছে। बोलो दुर्गा माई की, अरे बोलो दुर्गा माई की, बोलो दुर्गा माई की, अरे बोलो दुर्गा माई की। नाचो 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 नाचो। आश्विन मासे दुर्गा पूजा हाल्ला फुर्ती करी मजा, शरते शेवाली नेशा। माके आशो करी पूजा, माके आशो करी पूजा।